এই দোস্তি আজি মোৰ এই ব্লগটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজত যিটো ব্লগ বনাম বুলি আগবাঢ়ি আহিছোঁ, সঁচাকৈ বহুত ধুনীয়া ব্লগ এটা লৈছোঁ। আপোনালোকে ব্লগটো শেষলৈকে চাব আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'বলৈ কিন্তু নাপাহৰিব। আপোনালোকে দেখিছে মই ভকতৰ ড্ৰেছত আহিছোঁ, আজি ওলাইছোঁ ভকতৰ ড্ৰেছত। মই ভাতো খাই লৈছোঁ, ভাতৰ লগতে ইয়াত দালি কাষতে অকণমান আচাৰ অলপো লৈছোঁ, ভাতকেইটা খাই লৈছোঁ। আপোনালোকে নিশ্চয় ভাবিছে মই ভকতৰ ড্ৰেছটো পিন্ধি মই নামলৈ যাম আৰু ভাতকেইটা খাই যাম, কিন্তু এইটো ভুলতো নাভাবিব। আচলতে মই আজি নামলৈ ওলোৱা নাই ভকতৰ ড্ৰেছটো পিন্ধি, মই বেলেগ কাম এটাতহে মই ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো যদি শেষলৈকে চাই তেতিয়া গম পাব আৰু খন্তেক সময় পিছতে হয়তো অলপ বুজি গম পাবই নিশ্চয়। সেয়া গম পালেই চাগৈ মই আজি কি কামৰ কাৰণে ওলাইছোঁ। এইটো আমাৰ ভঁৰালটো, আপোনালোকে এতিয়া নিশ্চয় গম পাই গ'ল মই কি কামৰ কাৰণে ওলাইছোঁ। আচলতে আমি আজি ভঁৰালত ধান ভৰাম। ইমান দিনৰ কষ্টৰ ফল আমি সঁচাকৈ বহুত আনন্দিত হৈছোঁ। আমি যিমানখিনি ধান কৰিলোঁ, যিমানখিনি মাটি ইমান কষ্টৰে কৰিলোঁ, সেই কষ্টৰ ফল আজি আমি পালোঁ। এতিয়া আমি গোটেইবোৰ মাৰি গোটাই ল'লোঁ, গোটাই লৈ আমি ভঁৰালত ভৰাবৰ কাৰণে আগবাঢ়ি গৈছোঁ। জল অলপ ল'লোঁ, জল লৈ তুলসী পাত 3টামান ল'লোঁ। আমি নিয়ম নীতিত ধানকেইটা ভৰাম বুলি আগবাঢ়ি আহিলোঁ। তুলসী পাত 3টা ল'লোঁ, জোকাৰিছিলোঁ। আচলতে সৰা পাত ল'ব লাগে, জোকাৰিছিলোঁ কিন্তু নসৰিলে। তলত চালোঁ বেয়া পাতকেইটামান থকাৰ কাৰণে তাৰপৰা পাত 3টা ছিঙি ল'লোঁ। তাৰপিছত জলখন অকণমান শুদ্ধি কৰি ল'লোঁ, আমাৰ নিয়ম মতে অলপ শুদ্ধি কৰি ল'লোঁ। জলখন শুদ্ধি কৰি ল'লোঁ, জলখন শুদ্ধি কৰি লৈ চাইছোঁ জলখন ক'ত থৈ লওঁ। জলখন আমি সেইখিনিতে আগৰ ঠাইতে থৈ লওঁ। থৈ লৈ আপোনালোকক মই এতিয়া আমাৰ ভঁৰালটো দেখুৱাওঁ। চাওক, এইটোৱে আমাৰ ভঁৰালটো। মই ভঁৰাললৈ উঠি আহিলোঁ, ওপৰলৈ আহিলোঁ, আহি লৈ জলটো চালোঁ, জলটো অকণমান লওঁ। জলটো লৈ ভঁৰালৰ চাৰিও চাইডে অলপ ছটিয়াই লওঁ। জলটো ছটিয়াই লৈ ধুনীয়াকৈ ছটিয়াই লৈছোঁ। সৰুকৈ নিয়ম এটা কৰি যাতে আমি আমাৰ মা লক্ষীক যাতে আমি ভঁৰালত আমি স্থাপিত কৰিব পাৰোঁ চিৰদিনৰ কাৰণে, আৰু আমি আমাৰ বছৰৰ কষ্টৰ ফলটো আমি এই ভঁৰালৰ ভিতৰতে আমি সুৰক্ষিত কৰি ৰাখোঁ বুলি ভাবি আজি আমি ভঁৰালত আমাৰ মা লক্ষীক সোমাবৰ কাৰণে আমি সৰু নিয়ম এটা কৰিলোঁ। সকলোৱে নিয়ম বেলেগ বেলেগ, আমাৰো নিয়ম আমি যিকণ জানো অকণমান কৰিছোঁ। তাতে কিবা ভুলভ্ৰান্তি হৈ গৈছে যদি আপোনালোকে মেছেজ কৰি জনাব, আৰু আপোনালোকে কেনেকৈ কি নিয়মত কৰে নাজানো, কিন্তু আমি থুলমূলকৈ মনে যিদৰে বিচাৰিছে তেনেকৈ কৰিছোঁ। ভঁৰালত সোমাই গৈছোঁ মই। ভঁৰালটো দুৱাৰখন ওখ হ'ল, সেই গতিকে অকণমান কষ্ট হয় সোমোৱাত। এইটো প্ৰফুল্লৰ মোৰ বাল্যকালৰ বন্ধু, তাকে মাতি আনিলোঁ ধান অলপ সোমোৱাব লাগে বুলি। এতিয়া উলিয়াইছোঁ আকৌ পুৰণা ধান কেইটামান, মানে কি আমি নতুন ধান ভৰোৱাৰ পিছত ভঁৰালৰ পৰা আৰু ধান নুলিয়াওঁ পুহ মাহ নোযোৱালৈকে। গতিকে পুহৰ মাহতে আমি ধান চান যি য'ত ভৰাই ল'লোঁ। তাৰপিছত ধান ভৰোৱাৰ পিছত আৰু ধান আমি মানে নুলিয়াওঁ মানে। সেই গতিকে নতুন ধানখিনি নোহোৱাতে পুৰণা ধান আমি উলিয়ালোঁ। 6-7 বস্তামান উলিয়াই ল'লোঁ। ধান উলিয়াই লোৱাৰ পিছত আৰু আমি নতুন ধান তেতিয়াহে ভৰাম। এতিয়া আমি যিমানখিনি লাগে আৰু বিহুলৈকে একেবাৰে উলিয়াই লৈছোঁ, পুৰণা ধানকে উলিয়াই লৈছোঁ কেইটামান। তাৰপিছত এতিয়া আমি সেইখিনি উলিয়াই ল'লোঁ, লৈ তাৰপিছত আমি কি কৰিম, নতুন ধানখিনি আমি ভৰাম। এয়া আকৌ আমাৰ মাজুদা নিয়ম, কি আকৌ মূৰত লৈ বহি আছে চাওক কেনেকৈ, বা ধুনীয়া লাগিছে। তেনেকৈ আমি মকামিলাকৈ তেনেকৈ ধানখিনি সোমোৱা কৰিলোঁ, গোটেইখিনি উলিয়াই ল'লোঁ। এয়াই হ'ল আমাৰ নতুন ধান, বহুত কষ্ট ফল। এয়াই আমাৰ নতুন ধান, আমি গছতো কাৰণে গোটাই ল'লোঁ। গোটাই লৈ ভঁৰালত আমি এতিয়া জমা থ'ম। কিন্তু এটা কথা দেই, আমি ভঁৰালত যে আমি থৈছোঁ, আমি অকলে নাখাওঁ। আধা ধান আমি নিগনি এন্দুৰক আমি কণ্টেক্ট দি থৈ দিছোঁ। নিগনি এন্দুৰে সিহঁতে যিমান ইচ্ছা পায় লৈ যাব, আৰু মাজে মাজে ঘৰচিকাও আহিব। ঘৰচিকাও আহি সিহঁতে ইনষ্টলমেণ্টত অলপ অলপ লৈ যাব। সিহঁতকো আমি সেইটো সুবিধা দিছোঁ ল'ব। আমাৰ বৌহঁতে আনিছে, বৌ ধান লৈ আহিছে, নতুন ধান ভৰোৱাত ব্যস্ত হৈ আছে। আপোনালোকে চাওকচোন, ধুনীয়াকৈ চাই যাওক এফালৰ পৰা, কিন্তু আপোনালোকে স্কিপ নকৰিব দেই ভিডিঅ'টো।